নমস্কাৰ, আজি আমি আলোচনা কৰিম বৈচিত্ৰ্যময় অসমৰ চমুটোকা লিখা সতী জয়মতী কুঁৱৰীৰ বিষয়ে। আগৰ ভিডিঅ'ত লাচিত বৰফুকনৰ ওপৰত চমুটোকা লিখা দিয়া আছে। তোমালোকে ডেছক্ৰিপশ্যনত গৈ তাৰ লিংকটোত ক্লিক কৰি ভিডিঅ'টো চাব পাৰিবা। সতী জয়মতী সতী জয়মতী কুঁৱৰী আছিল তুংখংগীয়া ফৈদৰ লাংগী গদাপাণি কোঁৱৰৰ পত্নী। সেই সময়ত আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি আছিল অতি জটিল। প্ৰবল প্ৰতাপী লালুক হোলাই নিজে আহোম সিংহাসনত উঠিবৰ আশাৰে ল'ৰা ৰজা অৰ্থাৎ ৰত্নধ্বজ সিংহৰ আদেশত সিংহাসনত উঠিবৰ যোগ্য ভালেমান কোঁৱৰক হত্যা কৰালে, নতুবা অংগক্ষত কৰালে। গদাপাণিকো লালুক হোলাই লক্ষ্য কৰি লোৱাত পত্নী জয়মতীয়ে তেওঁক জোৰ কৰি পলুৱাই খেদালে। গদাপাণিক বিচাৰি নাপাই ৰজাৰ আদেশত জয়মতীক ৰাজসভালৈ অনাই গদাপাণি ক'ত আছে সুধিলে। তেওঁ গদাপাণিৰ খবৰ নোকোৱাত চাওডাঙৰ হতুৱাই জেৰেঙা পথাৰত গছত বান্ধি দিনে ৰাতিয়ে কঠোৰ শাস্তি দিবলৈ ধৰিলে। এই খবৰ শুনি গদাপাণিয়ে নগাৰ বেশ ধৰি আহি জয়মতীক গিৰীয়েকৰ খবৰ দিবলৈ ক'লে যদিও নগাৰ বেশত থকা গদাপাণিক চিনি পাই তৰাতৰি তাৰ পৰা আঁতৰি যাবলৈ ইংগিত দিলে। গদাপাণি জয়মতীৰ ইংগিত পাই গধুৰ বেদনালৈ আঁতৰি গ'ল। মৃত্যুৰ যন্ত্ৰণা ভুগি অৱশেষত জয়মতীয়ে চাওডাঙৰ হাতত মৃত্যু বৰণ কৰিলে। তথাপি স্বামীক আৰু স্বামীৰ জৰিয়তে দেশক ৰক্ষা কৰিবলৈ জয়মতীয়ে স্বামীৰ প্ৰকৃত সন্ধান জানিও নক'লে। সেইকাৰণেই সতী হিচাপে সতী জয়মতী কুঁৱৰী নামে অসম ইতিহাসত তেওঁ চিৰকাললৈ জিলিকি থাকিল। সতী জয়মতীয়ে চাওডাঙৰ হাতত দেহ ত্যাগ কৰাৰ দিনটো আছিল ১৬৭৯ চনৰ ১৩ চ'ত বৃহস্পতিবাৰ। পিছত সতী জয়মতীৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃদেৱীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে জেৰেঙা পথাৰত সাগৰ সদৃশ পুখুৰী খন্দাই নাম দিলে জয়সাগৰ, পাৰত সজালে জয়দৌল। আজিলৈ ইমানেই আছিলে। আমি ইয়াৰ পিছৰ ভিডিঅ'ত কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।